আমি বহুতো বেকাৰ ল'ৰা ভাই ডিঙিত টাই লগাই হাতত বুটাম মাৰি চুট বুট পিন্ধি অফিচ যোৱাটো আমাৰ সৌভাগ্যই নাই মৰ্নিং আমাৰ গুড মৰ্নিঙৰ সময় হয় দিনৰ 10 বজাত মুখত বাৰ্ছ লৈ হাতত এণ্ড্ৰইড মোবাইল লৈ আগবাঢ়িলো 2-7 মান গাঞ্জা টানি 2 ঘণ্টামান আড্ডা দি উভতি আহিলো ঘৰলৈ কাৰণ আমিবোৰ বেকাৰ ল'ৰা ভাই সময়ে আমাক অফাৰ দিয়ে জিঅ' এয়াৰটেল নেট পেকৰ দৰে ঘৰলৈ আহিলো গাটো ধুই খাই হাতৰ সোৱাদ লগাই এমুঠি খাই হাতৰ ডিগ্ৰী ফাইলটো লৈ পকেটত দুটামান দেউতাৰ পেঞ্চনৰ টকা লৈ ওলাই গলো নেট কেফিলৈ আজিকালি নেট কেফিবোৰতো বহুত ভিৰ ভাই ৰখি থকাৰ ধৈৰ্য আমাৰ নাই কাৰণ আমিবোৰ বেকাৰৰ সংখ্যা ইমানেই বাঢ়িছে যে এটা পোষ্টত এপ্লাই কৰিলে লাইন পাতিব লাগে হাজাৰটাই দেউতাৰ পেঞ্চনৰ পইচাৰে এপ্লাই আৰু ইণ্টাৰভিউ বহুত দিলো কিন্তু চাকৰি নাম গোন্ধই নাই আৰে চাকৰিনো আমি কেনেকৈ পাম ভাই আমিতো মন্ত্ৰী এমএলএ বেকত ঘূৰি ফুৰা চামচা নহয় আমি পৃথিৱীৰ এটা মহাশূন্য অৰ্থাৎ বেকাৰ সেইকাৰণেই কৈছো এইবাৰ চিধা কথা ইলেকশ্যনত ভোট বিচাৰি আহিবা ঘৰত 3টা ভোট আছে 15,000 দিবা 5 বছৰলৈ তোমাক আমনি নকৰো যোৱা হাঁহি উঠা কথা 500 টকা ভোট পোৱাৰ দিন গ'ল কাৰণ দেশো পৰিৱৰ্তন হ'ল নহয় 500 টকা 500 টকাত এটা ফুলেই নাপায় ফুল মানে ৰজনীগন্ধা ৰক্তজবা নহয় সন্ধিয়াৰ সেই গাৰ্লফ্ৰেণ্ডজনী আমিবোৰ বেকাৰৰ একমাত্ৰ লগৰী ৰঙা বটলৰ পানী টুপি আমিবোৰ বেকাৰ ল'ৰা ভাই এবাৰ হাতত লৈছো নিজস্ব কৰ্ম কলেজৰ ডিগ্ৰী বাকচত তলা দি পথাৰৰ মাজত গৰুৰ ছাগলীত লগত লৈ সাজিছো এটা সৰু পাম পাহৰিব বিচাৰিছো এই বিন্দা জিন্দেগীৰ বেকাৰ লাইফ বন্ধু তোমাকো কলো এবাৰ কলেজৰ ডিগ্ৰী হাতত লৈ নেট কেফিয়ে ঘূৰি ফুৰি সময় নষ্ট নকৰিবা বেকাৰৰ জিন্দেগী পাহৰি লৈ সফলতাৰ খোজ দিয়া এটা নিজস্ব কৰ্ম লৈ মুক্ত আকাশৰ তলত থিয় দি পাহৰি যোৱা এই পৃথিৱীৰ মহাশূন্য অৰ্থাৎ বেকাৰ জিন্দেগী